আজি মই আছোঁ কামাখ্যা মন্দিৰৰ ওচৰত। তো ইয়াত 5 মিনিটমান সোমাই গ'লে আমি পাই যাম কামাখ্যা মন্দিৰ। তো দেৰি নকৰোঁ, এতিয়া গৈ থাকোঁ ব'লক। এতিয়া আহি পাই গ'লোহি। তো ইয়াতে আপোনালোকে দোকানকেইখনতে আপোনালোকে কিনিব পাৰিব চাকি, ধূপ, ফল মূল চব কিনিব পাৰিব আৰু ওপৰত পাব একদম মেইন দুৱাৰখন। এতিয়া মই আছোঁ কামাখ্যা মন্দিৰ যোনটো এণ্ট্ৰেঞ্চ গেট, যিটো সোমাই যোৱা দুৱাৰটো তাৰ ফ্ৰণ্টতে। তো মোৰ বেক চাইডে আছে এইটো এণ্ট্ৰেঞ্চ, মই এইটো চাইডে সোমাই যাম। তো ব'লক দেৰি নকৰোঁ, এতিয়া লাহেকৈ আমি সোমাই যাম। মই আহি পালোহি কামাখ্যা মন্দিৰৰ ভিতৰত মানুহৰ ভিৰ চাওক, ভিৰ মানে বহুত বেছিয়ে ভিৰ। তো মানুহ বহুত দূৰৰ পৰা আহিছে চাগে, হয়তো বহুত গাড়ী দেখিলোঁ আগফালে আহোঁতে, ওপৰত উঠোঁতে বহুত টাইম লাগি গ'ল। তো এতিয়া মানুহৰ ভিৰৰ মাজত মই অলপ সোমাই যাওঁ। অলপ দেৰি হৈ গ'ল আহোঁতে, ৰাতিপুৱা সোনকালে পাই যাম বুলি ভাবিছিলোঁ, কিন্তু পাবহি নোৱাৰিলোঁ। সেইকাৰণে এতিয়া খোজকাঢ়ি গৈ আছোঁ। মই বাহিৰে ঘূৰিম এপাক ঘূৰি তাৰপাছত ইয়াৰ পৰা লাহেকৈ ওলাই যাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, কি দেখাব পাৰোঁ, কি দেখাব নোৱাৰোঁ। মই আজি প্ৰথম আহিছে, কিবা নিজকে নাৰ্ভাছ ফিল হৈ আছে। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। অকণতে বহিলোঁ মানে অকণমান গছৰ তলত বহিলোঁ। এইফালে যদি আপুনি চাই, এইফালে গছ আৰু এইফালে ছাঁ পৰি আছে, সেইকাৰণে অকণতে বহিলোঁ। তো পাহাৰৰ ওপৰত উঠি বহুত কষ্ট হ'ল, মানে বহুত ৰ'দো দি আছিলে আৰু ট্ৰেফিক জামো গুৱাহাটীত বহুত বেছি। অহা কিজনে গম পাব গুৱাহাটীলৈ যে ট্ৰেফিক কিমান জাম। তাৰপৰা R15 ভিটি লৈ আহি পিনে আপুনি ইয়াত ভিডিঅ' বনাবলৈ আহি বহুত কষ্ট হৈ গ'ল। এইফালে বেক চাইডে চাওক, মেইন মন্দিৰ ভাগ ইয়াতে আছে আৰু এইফালে ভক্তৰ পূৰা ভিৰ লাগি আছে। ভিৰ মানে তেওঁলোকে লাইনত আছে, আজিও ভিৰ লাগি আছে, আজি অলপ কম। তো ইয়াতে অকণমান বহি আছোঁ ছাঁত, অকণতে ৰেষ্ট লৈ লওঁ। আহোঁতে মাথা চাথা গৰম হৈ গ'ল, সেইকাৰণে অকণতে ইয়াতে বহি অলপ ৰেষ্ট লৈছোঁ আৰু আপোনালোককো যি পাৰোঁ অলপ কামাখ্যা মন্দিৰ দেখাই যাম। মন্দিৰৰ ভিতৰত আছে সৰু চুইমিং পুল টাইপৰ। তো এইফালে পানী একদম কি ধুনীয়াকৈ এনেকৈ ডিজাইনিঙত কৰি থৈছে, তো ভাল লাগি আছে। মানুহখিনি এইফালে ফটো মাৰি আছে বিজি। আৰু মই অলপমান এনেই আহিলোঁ এইডোখৰলৈ, অকণমান পানীটোতে অকণমান ভৰিটো তিয়াই ল'লোঁ। একদম ইয়াত যিমান ৰ'দ দি আছিলে, একদম ভৰি একদম পূৰা তলৰটো একদম পূৰা গৰম উঠি গৈছিলে বহুত। তো মই বেছি দেৰি নকৰোঁ, কামাখ্যা মন্দিৰৰ পৰা এতিয়া ওলাই যাওঁ, নহ'লে মোৰ দেৰি হৈ যাব আৰু ভিডিঅ' বনাবলগীয়া আছে মোৰ বিভিন্ন ঠাইত। তো সেইকাৰণে দেৰি নকৰোঁ, এতিয়া লাহে ধীৰে কৰি ইয়াৰ পৰা ওলাই অহাৰ আগতে তো প্ৰসাদ দিছে বুলি গম পালোঁ। তো সেইকাৰণে প্ৰসাদ খাবলৈ আহিলোঁ। প্ৰসাদ মানে খিচিৰি আৰু আপোনাৰ লগতে পায়স দিছে। এতিয়া মই খাই লওঁ ধুনীয়াকৈ। তো তাৰপাছত আপোনালোকক একদম ধুনীয়াকৈ মই বাহিৰত লগ পাই আছোঁ। এতিয়া আৰামছে মই খাই লওঁ। মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। এতিয়া চাওক ৰ'দ কিমান দিছে ইয়াত, ৰ'দ মানে বহুত বেছি ৰ'দ দি আছে, ইমান ৰ'দ দিছে নহয়। আৰু যদি খালী ভৰি যদি আপুনি যাব লগা হয়, আপোনাৰ ভৰি জ্বলি যাব, মানে ইমানেই গৰম ভৰিটো, ইমানেই মানে নোৱাৰে মানে। তো এতিয়া মোৰ বাইকখন সেইটাত আছে, সেইটাত যাওঁ, বাইকখন লওঁ। তো আৰু বেলেগ কি ফুৰিবলগীয়া আছে জেগা চাওঁ, ফুৰিম। হয়তো এইটো ব্লগতে এড কৰিব পাৰোঁ, নহ'লে আপোনালোকক মই এটা নেক্সট পাৰ্টত বা নেক্সট ব্লগত দিব পাৰোঁ। তো ভিডিঅ'টো চাই থাকিব, মই কেতিয়া এণ্ড কৰিম সেইটো মই নিজে গম নাপাওঁ। চাই থাকিব আপুনি, গোটেই গুৱাহাটীখন ইয়াৰ পৰা দেখিব পাৰিব, মানে কেনেকুৱা ধুনীয়া। তো সেইফালে চাওক, একদম সৰু একদম জুম কৰি দেখাই দিছে, একদম সৰু ঘৰ ইয়াৰ পৰা ওলাই আছে। তো একদম পাহাৰৰ বহুত ওপৰত আছে। তো একদম চাৰিওফালে এবাৰ দেখাই দিছোঁ আপোনালোকক। তো আমি আহিছিলোঁ এইফালে কামাখ্যা মন্দিৰ এই ওপৰলৈ আছিলে, একদম ওপৰত। তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু লাহেকৈ।